Hello everyone, আজি বনাও নেপালৰ মেগী ৱাই বলো তেতিয়ালে আজি আপোনালোকৰ ৰেচিপিটো দেখাম। যোৱাকালি মই বিছনা চালি গৈছিলো তাৰ পৰা দুটা ৱাই পেকেট আনিলো বলক আপোনালোকৰ কথা ৱাই পেকেটত কি পাই দেখাই লওঁ মই অলপ ডাউট হৈ গৈছে এটো ৱাই নে মিমি কাৰণ মিমি নিচিনাকৈ ইয়াত মছলা আৰু মানে কালাৰ চালাৰ সকলোবোৰ সেমি ৱাইটো ধুনীয়াকৈ বনাবৰ কাৰণে টিকটিকে দুটা বিলাহী এটা পিয়াজ আৰু দুটামান জলকীয়া লৈ লৈছো যেহেতু এতিয়া সকলোবোৰ হৈ গ'ল তেতিয়ালে বলক বনাও বনাবৰ কাৰণে ধুনীয়াকৈ কলাকে হেতা বহাই লৈ তাতে অকমান মিঠাতেল দি লৈ যেতিয়া গৰম হৈছে তাতে পিয়াজখিনি দলিয়াই লৈ তাতে দুটামান জলকীয়া দি লৈ ধুনীয়াকৈ সিহঁতৰ হাতাৰ সহায়ত নচুৱালো পিয়াজখিনি অলপ ড্ৰাই হোৱাৰ লগে লগে তাতে কাটি থোৱা বিলাহী টুকুৰাখিনি দি লৈ ধুনীয়া হাতেৰে সহায়ত লৰাই তাতে নিমখ হালধি আৰু এই ৱাইৰ ভিতৰত অহা মছলাখিনি ভাঙিলে তাত দি দিলো এতিয়া ধুনীয়াকৈ ভাজি হোৱাৰ পাছত নিজৰ গোটেই কৰ্মকাণ্ডখিনি বিনষ্ট কৰিব কাৰণে তাত অলপ পানী ঢালি লৈ ৱাইৰ পেকেটৰ ভিতৰত থকা মেগীখিনি দি দিব মই আকৌ ভালদৰে নাচাওঁতে আৰু এটা মছলা পেকেট ওলালে চাওকচোন এইটো সৰু কি হয় নাজানো পিছে এইটো দি দিলে বোলে সোৱাদটো বেছিয়ে ভাল হয় এতিয়া কি আৰু লাষ্টত ধুনীয়াকৈ ধনিয়া পাতা কাটি লৈ এনেকৈ ধুনীয়াকৈ চাৰ্ভ কৰি ল'বচোন একদম মুখত পানী আহিছে নাই যদি সঁচাকৈ মুখত পানী আহিছে তেতিয়াহ'লে ধুনীয়াকৈ বনাই খাওক আৰু ভিডিঅ'টো ছেভ কৰি লওক চিন্ময় গীতামণি বৰ্ণিল কুহি আনিছা নাহিদ হৰ্ষিতা আৰু গীতা প্ৰিয়া তোমালোকৰ খবৰ কেনেকুৱা আজিলৈ এৰিছো দেই বাই